কয়া কুজিয়া বেলেগ এডোখৰ ঠাইলৈ আহিলোঁ কয়া কুজিয়া পাৰ্ক টাইপে হয় আৰু ধুনীয়াকৈ নাও চাও আছে উঠিব পাৰিব আহিলোঁ লগকেইটাৰ লগত ওলাই চাব কি হয় দেখাম আপোনাক কয়া কুজিয়া এইদৰে বিল হয় ধুনীয়াকৈ আমি আজি নাৱত উঠিছোঁ কয়া কুজিয়া নাৱত উঠিছোঁ ধুনীয়াকৈ ওচৰত আমাৰ দাদাহঁত আছে ধুনীয়াকৈ নাৱত ঘূৰাব আৰু দেখাব মন্দিৰ চন্দিৰ আছে কিবা ফাৰ্ষ্ট টাইম আহিছোঁ বঙাইগাঁৱতে আছে এইডোখৰ জেগা কয়া কুজিয়া বুলি কয় এখন পাৰ্ক হয় আৰু আমিলি ভাল লাগিছে ইয়াত ভিতৰৰ পৰা আহি ইয়াত ওলাই আহি ইমান ভাল ফিল কৰিছোঁ নেচাৰৰ লগত আচ্ছা ক'ব কেনেকুৱা অনুভৱ কেনেকুৱা বঢ়িয়া লাগিছে বহুদিন নাও উঠা নাই অঁ ভাল লাগিছে আৰু নাও উঠি ভাল লাগে আমাৰ ডাঙৰীয়া কেনেকুৱা বহুত ভাল ভাল লাগিছে আমাৰ ছাৰ কেনেকুৱা বহুত ভাল লাগিছে ফেৰীত উঠি গৈ আছোঁ আমি গৈ আছোঁ মজা লাগিছে মজা মজা দিন যিমান পাৰিছোঁ ঘূৰিছোঁ আৰু এবছৰ বান্ধ খাই থকা মজাটো লৈ লৈছোঁ যিডোখৰ ঠাইত মই এইটোৱে জানো যিডোখৰ ঠাইত থকা যায় সেইডোখৰ ঠাই মানে ক'ত কি আছে কি নাই সকলোখিনি চাই পেলাই ভাল যিহেতু আকৌ বেলেগ জেগাত গ'লে কেতিয়া হয় ঠিক নাই আমি আছোঁ এতিয়া বৰ্তমান এইডোখৰ এই নদীৰ মাজত নদীৰ মানে বিলৰ মাজত এইটো দ্বীপ ধুনীয়াকৈ ইয়াত মন্দিৰো আছে আৰু আমাক এই ককাজনে ইয়াত নাও চলাই আহি আছে আমি আকৌ সৌডোখৰলৈ যাম তাত দুটা মা মনসা মন্দিৰ আছে ইয়াত সেইডোখৰলৈ আছে মন্দিৰটো এইটো এটা মানে দ্বীপৰ গতে আছে এইডোখৰত ইয়াৰ চাৰিওফালে আপোনাৰ বিল আছে আৰু মাজত মন্দিৰটো আছে ধুনীয়াকৈ এইফালে চব দেখিব পাৰি এইফালে পানী আৰু এইফালে বিল আছে আৰু মাজত পৰিৱেশটো চাওক না এবাৰ আপোনালোকে ভিউটো চাওক নাজানাটো চাওক কি সুন্দৰ আৰু এনেকৈয়ে থাকিলোঁ গোটেইকেইটাই অলপমান সময় ইয়াতে অতিবাহিত কৰিলোঁ আৰু আকৌ ৰাওনা হ'লোঁ ইখন ঠাইলৈ আৰু সেই দ্বীপৰ মাজত এইদৰে গোটেইকেইটাই এডোখৰ ঠাইৰ পৰা চলো আৰু আমি পোষ্ট দিব নালাগে এতিয়া আৰু মিলিয়ে নাও চলাইছে আৰু নাও চলাব পাই তাইৰ মুখত হাঁহি বিৰিঙিছে ঘূৰি ফুৰিছোঁ আৰু এইফালে পানী চবফালে এইফালে দ্বীপ আৰু আজি ইয়ালৈ আহিলোঁ এইকেইদিনৰ কাকজান ৰিজাৰ্ভ ফৰেষ্ট যাম বুলি গোটেইখিনিয়ে প্লেনিং কৰি আছোঁ আৰু তাত যাম সোণালী বান্দৰ আছে তাত আৰু কিবা কিবি আছে তাতো দেখাম আপোনালোকক আজি ইয়াকে চাই লওক আপোনালোকক ভিউটো দেখাম দেই চাব কি ধুনীয়া পৰিৱেশ আৰু ধুনীয়াকৈ বতাহ বলি থাকে ইয়াত বিল আছে বিলৰ মাজত দ্বীপ আৰু দ্বীপৰ মাজত আমি কেইটা সময়বোৰ অতিবাহিত কৰি আছোঁ ধুনীয়াকৈ ৰাতি ডিউটি মাৰোঁ দিনত অকণমান নিজৰ ভাল লগাখিনি বিচাৰি আহোঁ ক'ত কি আছে কি নাই খবৰ কৰোঁ আৰু আহি যাওঁ আৰু তাকে আপোনালোকক দেখালোঁ আজি সোমাইছিলোঁ ফাৰ্ষ্ট গেটে আৰু এতিয়া আমি ওলাই যাম ছেকেণ্ড গেটে আৰু গেটখন এইফালে আছে ধুনীয়াকৈ আৰু ইয়াত খাবৰ কাৰণে এখন ৰেষ্টুৰেণ্ট আছে কিবা তাকে খাই বৈ যাওঁ আৰু কফি এটা অনলি কফি কি খাবা তুমি কি খাবা এই মাতি যাওঁ কি খাবা ভাবিছিলোঁ কেনবেৰা খাম বুলি হা এইটো নাইকিয়া হ'ল মোবাইলটো অলপ চাৰ্জত লগাই দিলোঁ অৰ্ডাৰটো দি থৈ আহিছোঁ কি খাওঁ কিবা কিবি খাওঁ তাকে কফি খুৱাই কফি খাইছে চাওমিন খুৱাই চাওমিন খাইছে ৰখাজনে ৰখি আছে ৰোল খাবলৈ আৰু এজনো ৰখি আছে ৰোলে খাব বোলে তেওঁ ল'ৰাটো মন কৰি দিয়া খাব খালে আপুনি ভেজৰ খালে নে এইটো চিকেন ৰোল খালোঁ চিকেন ৰোল ভাল লাগিছে ল'ৰাকেইটাৰ লগত ওলাই আহিলোঁ ফ্ৰী টাইমত বহুত ভাল লাগিলে খাই আছোঁ মাৰি আছে বনাটো চাওক আচ্ছা খাই বৈ গোটেইকেইটাই ওলাই দিলোঁ আৰু চাওমিন কি খালে চবেই মন পচন্দৰ বস্তুকেইটাই খালে আৰু এইখন হ'ল নাৰিকলৰ বাগান ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ নাৰিকলৰ বাগান আছিল এইখন
আৰু এতিয়া আমি আহিলোঁ পোনে গণেশ মন্দিৰলৈ। আৰু এইটো আটাইতকৈ ডাঙৰ পুৰণি মন্দিৰ, ইয়াত বঙাইগাঁৱৰ কাষতে আছে। কুজিয়া পাৰ্কলৈ আহিছিলোঁ, তাৰ অলপ আগলৈ এটা গণেশ মন্দিৰ আছে, অতি পুৰণি গণেশ মন্দিৰ। আৰু এই গণেশ মন্দিৰত গোটেইকেইটা লগ খালোঁ, সেয়া এটা কাঢ়ি থৈ গ'লোঁ। অতি পুৰণি এই গণেশ মন্দিৰ, আৰু ইয়াৰ শিলত খোদিত কৰা সেই আগৰ দিনৰ প্ৰতিমূৰ্তিবিলাক ইয়াত আছে। ইয়াত সংৰক্ষণ কৰি থোৱা হৈছে ধুনীয়াকৈ আগৰ দিনৰ কিছুমান শিলৰ ধুনীয়াকৈ প্ৰতিমূৰ্তি আছিলে, আৰু শিলত খোদিত কৰা এইবিলাক। ওচৰতে থকা দাদাজনক সুধিলোঁ, আৰু সেই দাদাজনে ক'লে যে এই গণেশ মন্দিৰটো বহুতেই পুৰণি দিনৰ ৰজা দিনৰ গণেশ মন্দিৰ, আৰু ইয়াত কালা পাহাৰে এই মন্দিৰটো তেওঁ কোৱা মতে ধ্বংস কৰিছিল নেকি। আৰু এই মন্দিৰটো ইয়াত এইখিনি ঠাইত আছিল প্ৰথমতে, তাৰপৰা আকৌ পুনৰ নিৰ্মাণ কৰিবলৈ এই ঠাইলৈ নিয়া হ'ল। চাবলৈ আহিলোঁ পুৰণা দিনৰ আচলতে আগৰ দিনৰ বহুত ৰজাদিনীয়া মন্দিৰ ইয়াত আছে বঙাইগাঁৱত। আপোনালোকে যদি আহে আহিব। প্ৰথমে কোৱা মতে কালা পাহাৰে বোলে এই মন্দিৰটো ধ্বংস কৰিছিল, তাৰপৰা তাত পুনৰ নিৰ্মাণ কৰা হৈছিল। কি ধুনীয়া পৰিৱেশ, সুন্দৰকৈ ইয়াত সেই ঘৰকেইটাত আগৰ দিনৰ যিবিলাক শিলত খোদিত কৰা মূৰ্তি সংৰক্ষণ কৰা হৈছে, আৰু আপোনালোকে আহিলে ইয়াত ধুনীয়াকৈ চাই যাব পাৰিব। আৰু এয়া হ'ল মন্দিৰৰ সন্মুখৰ ভাগ। এইদৰে গোটেইকেইটাই মন্দিৰত এপাক মাৰি আহি দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নেক্সট এটা ভিডিঅ'ত আহি আছোঁ অলপ বেলেগতকৈ বেলেগ ধৰণে।